নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছামিজ স্পৰ্ট ইউটিউব চেনেল। বন্ধুসকল, যোৱা দেওবাৰে ভাৰতে এছিয়া কাপ 2022ৰ প্ৰথমখন খেলত পাকিস্তানক 5 উইকেটত পৰাস্ত কৰে। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লৈ 148 ৰানত পাকিস্তানক সীমাবদ্ধ কৰি ৰাখে। 148 ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰা ভাৰতে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল আৰু মেচখন জয়ী হ'বলৈ ভাৰতে শেষ অভাৰলৈকে যুঁজিব লাগিছিল। যেতিয়া ভাৰতৰ কোনো এজন বেটছমেনে দীঘলীয়াকৈ ক্ৰীজত থাকিবলৈ সক্ষম আছিল, এজনৰ পাছত আন এজন বেটছমেন পেভিলিয়নলৈ উভতি গৈছিল। তাৰ ব্যক্তিক্ৰম আছিল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। বলিঙত 3টা উইকেট লোৱাৰ বিপৰীতে হাৰ্দিকে 4টা 4 এটা 6 18টা বলত 33 ৰান কৰি ভাৰতৰ বিজয় নিশ্চিত কৰে আৰু নিশালৈ প্ৰতিজন ভাৰতীয়ই হাৰ্দিক পাণ্ডিয়া হৈ পৰে এজন মহানায়ক। খেলৰ শেষত বেষ্ট কেচ দিনেশ কাৰ্তিক আৰু মেন অফ দ্য মেচ হাৰ্দিক পাণ্ডিয়াক প্ৰদান কৰা হয়। বন্ধুসকল, হাৰ্দিক পাণ্ডিয়া পৰৱৰ্তী খেলসমূহত এই ফৰ্ম অটুট ৰাখিব পাৰিবনে? তলত কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো চাই কেনে পালে। যদি ভাল পালে লাইক এটা কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।